বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো হৈছে আমাৰ চিকি। শহাপহু বাৰু কোনে কোনে ভাল পায় আৰু কোনে কোনে পুহিম বুলি ভাবি আছে বাৰু, কিন্তু শহাপহু পুহিলে মানে গোটেই ক্ষয় ক্ষতি হয়, কাৰণ ই বাৰীত একো পাচলিয়ে থাকিবলৈ নিদিয়ে। বেঙেনাৰ পাত, জলকীয়া আদি গোটেই মানে পাচলি যিমান যি আছে মানে খাই এদাই কৰি পেলায়। বাৰু তেনেকৈ খানিবলৈ বিচৰা নাই, খালি পাচলি একো থাকিবলৈ নিদিয়ে। যোনে পহু পুহিম বুলি ভাবিছে আগতীয়াকৈ গঁৰালটো বনাই ল'ব, নহ'লে গোটেই বাৰীত পাচলি থাকিবলৈ নিদিয়ে আৰু। পহুৱে কিন্তু পানী নাখায়, সেই কথাটো কোনে কোনে জানে বাৰু জনাবচোন। আমি ইয়াক খাবলৈ দিয়া শাক পাচলিবোৰত ধুই দিওঁতে যিকণ পানী যায় সিহঁতে সেইকণ পানীয়ে খায়, তাৰ বাহিৰে আৰু বেলেগকৈ পানী নাখায়। এয়া চাওক ডাঙৰ মানিমুনি, এয়া আমি চিকি লৈ আহিছোঁ পথাৰৰ পৰা বুটলি। পথাৰলৈ মোবাইলটো নিয়া নহ'ল, এয়া পথাৰৰ পৰা মানিমুনি বুটলি আনিছোঁ চিকিক বান্ধি থৈছোঁ। ই নহ'লে গৈ পিনি মানে চব বস্তুবোৰে খাই পেলাই, ইয়াক আজি আমি বান্ধি থৈছোঁ। মানিমুনি কিন্তু পথাৰত ধেৰ ওলাই আছে, মানে পথাৰখন ভৰি আছে আৰু। নি পিনি ধুনীয়াকৈ ধুই থৈছোঁ, অলপকৈ তাক দি থাকিম আৰু। এয়া মায়ে কচু বুটলি আনিছে, এয়া কচু শাক জালুকীয়া বনাব। কচু শাকত আইৰণ থাকে, আমি সকলোৱে এই কথা জানো। আমাৰ মায়ে কচু শাক বৰ ধুনীয়াকৈ বনায়, সেয়েহে আজি মায়ে জালুকীয়া বনাম বুলি কৈছে। এতিয়া আচলতে কচু শাক পাবলৈ নাই, সেইকাৰণে কচু শাকবোৰ সৰু সৰু হৈ আছে। আপোনালোকৰ কোনে কোনে বাৰু কচু শাক খাই ভাল পায় জনাবচোন। আৰু এয়া সৰু মানিমুনি, এইবোৰ চিকিলে নহয়, এইবোৰ আমি মানুহে খাবলৈ। এয়া মায়ে ধুনীয়াকৈ ধুই আছে। মানিমুনি খালে হেনো গাৰ গোন্ধ নাইকিয়া হয় আৰু ছাল ভালে থাকে। যিহেতু ফাগুন সোমাইছে, সেয়েহে আমাৰ ভাইটিয়ে চিলা বনাবলৈ আৰম্ভ কৰিলেই। ফাগুনত বহুত বতাহ বলে, ফাগুনত চিলা উৰাবলৈ বৰ ভাল। যিহেতু আমাৰ ওচৰতে পথাৰখন আছেই, আজি যিহেতু শিৱৰাত্ৰি, সেইকাৰণে মই লগৰ কেইজনীমানৰ লগত শিৱ মন্দিৰলৈ যাম। সেইকাৰণে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম।